বন্ধুসকল আহিছোঁ বঙাইগাঁও ইউনিভাৰ্চেল ষ্টুডিঅ'ত বন্ধু চাবলৈ। তো বন্ধু চোৱাৰ কাৰণে সকলো মানুহ ইয়াতে একগত হৈছে, একদম মানে ভিৰ, মানুহ খোজ দিব জেগা নাই। তো কেনেকুৱা প্ৰথমৰ পৰা চাই লওক, ভিডিঅ'টো চাই থাকক। খুব আনন্দ ফূৰ্তিৰ মাজেৰে এইখন মুভি চোৱা হ'ল আজি। তো চাওক, লগতে পাব্লিক ৰিয়েকশ্যন ল'ব চেষ্টা কৰিম, কাৰ কেনেকুৱা লাগিল ছায়া চিনেমাখন। তো সম্পূৰ্ণখিনি দৃশ্য এইখন ভিডিঅ'ত পাবি, গতিকে সম্পূৰ্ণকৈ চাই থাকক, খুব ভাল লাগিব আপোনালোকক চাই। তো চাওক দাদা, চিনেমাখন চাই কেনেকুৱা লাগিল? ভাল লাগিল না? হাই গাইজ, ফাইনেলি আহি পালোঁ এতিয়া বন্ধু চাবা। তো আহিলোঁ আৰু আহিয়া মানে এতিয়া গাত মানে পেচাব লাগি আছিল, তো পেচাব কৰিলোঁ। তো পেচাব ৰুমখনক দেখাওঁ, তাত ফটা চিকচিকীয়া পেচাব ৰুম। পেচাব লাগিলে এতিয়া পেচাব কৰিব পাৰিছ, আৰু হাগা লাগিলে এতিয়া হাগা লাগে শিকিব পাৰিছ। তো দিছ ইজ আছিল একদম আমেজিং। আৰু কেনেকুৱা লাগিলে এতিয়া সি এক্সপিৰিয়েঞ্চ পেচাব কৰি কেনেকুৱা লাগিল ক? পইচা বচুল একদম একদম পেচাব কৰি মানে আল্টিমেট মজা উলিয়াই কওঁ আৰু টিকেটৰ দামৰ পৰা জি এছ টি যিখিনি লৈছে বচুল কৰিব লাগিব না। সেনেকৈ মনে এতিয়া পেচাব কৰি ওলালোঁ আৰু ক'ব গ'লে দামী পাইখানাত পেচাব কৰিলোঁ, ষ্টেণ্ডাৰ্ড লেভেলৰ হয়। আৰু এতিয়া জিংকা হেৰা মিনাৰগিলা দোৱা আছে, দেখাই পাই আছে, খুব চাফা চাফা দেখে। বগা মানুহক কালা কৰি দে, চৰি কালা মানুহকো বগা কৰে আছে। তো খানেক পাছতে এতিয়া সোমাম আমি, সোমাই আমি ওপৰত উঠিম। অঁ এতিয়াহে খুলিছে ৰে, এতিয়াহে খুলিছে, দুজনে সোমালোঁ লিফ্টত। আৰু 4 নম্বৰ ফ্ল'ৰতে এতিয়া আহি আপুনি মাৰি দিবি, 4 নম্বৰ ফ্ল'ৰতে হয়। নহ'লে আমাৰ নিচিনা কৰে মানে খবজা লাগিব। মজা লাগছে, মজা মজা চাৰিওফালে মজা, চাৰিওফালে মজা। মানে কি ক'ম আৰু 20 টকা এতিয়া উঠিব লাগছে। 26 টাকা। 26 টাকা ৰে, জিএছটি প্লাছ নেট 76 পইচা আছিল। 76 পইচা মানে ফাইনেলি আমি আহি পালোঁ। ফাইনেলি 4 নম্বৰ ফ্ল'ৰত আমি আহি পালোঁ। খুল যা চুম চুম, খুল যা চুম চুম। হা হয় হ'ব পাৰে, মানুহ ফটো ছেশ্যন চলি আছে। মানুহকেইটা খুব মানে এতিয়া ফটো উঠিব লাগছে। আৰু এতিয়া ৰাম সেতু চলি আছে, তাৰপিছত আৰু গ'ল কি আদি পুৰুষ আৰু বন্ধু। 3টা চিনেমা মুঠতে উপলব্ধ এতিয়া। 3টা চিনেমা বৰ্তমান এতিয়া চলি আছে, ৰাম সেতু প্লাছ আৰু আদি পুৰুষ আৰু বন্ধু, 3টা। তো চিনেমাবোৰ চাং আগত, তাৰপিছত জনাবা চেষ্টা কৰিম, মানুহবিলাকৰ ৰিয়েকশ্যন ল'ম। তো কেংকা পালছে এতিয়া দাদা ওলাইছে, ইমানো ল'ম সেনেকৈ আৰু নেকি। তো উঠি লওঁ আৰু এতিয়া চা মানুহ ক'বা আমাৰ ঘৰ কোনোবাই ৰাতি নেকি? তো গাইজ ফাইনেলি চিটত বহিলোঁ, একদম মজা লাগিল। আমি 16 একে নাম্বাৰ কাটছোঁ, কে আৰু এল লাইনের। আৰু হেৰাই দিয়ে আমাৰ ব্ৰ। মানে একচুৱেলি কি হৈছে 15 আৰু 14 কাটিব চাইছোঁ, কিন্তু মানে কাটি থকা টাইমতে বুকিঙে হৈ গ'ল না, সেইকাৰণে চিটো নাপালোঁ। তো 16 আৰু 16 হ'লেও মানে একটা লাইনতে আৰু। তো কেনেকুৱা লাগে ফিল্ম গৈছে আপুনি কওঁ। আৰু এতিয়া কপা মানুহ হ'ব। তো
এতিয়া বৰ্তমান এডভাৰটাইজ চলি আছে তো এডভাৰটাইজ কৰাৰ পাছতে মুভিখন আৰম্ভ কৰা হ'ব এই সুবিধা তুমি শুই নাথাকা কিয় ৰাতিপুৱা সোনকালে উঠিব নালাগিব নেকি Hello, mister. I'm talking to you. What do you think of yourself? It leads to my dance class. সরি ভাই হ্যাঁ গরম গরম লাগেল না দাদা সিনেমাখন চাই কেনেকুৱা লাগিল ভালে ভালে ভাল লাগিল না তো কেনেকুৱা লাগিল ব্ৰ পাব্লিক ৰিয়েকশ্যনত দাদা কেনেকুৱা লাগিল চিনেমাখন চাই মজা মজা না একদম সাঁচি ৰাখিব পাৰিছ না নাই পাৰা নাই না চিনেমাখন চাই কেনেকুৱা লাগিল বঢ়িয়া আল্টিমেট নেকি আল্টিমেট ঠিকে আছে হ'ব দে চ' চিনেমাখন চাই মানে খুব ভাল লাগিল খুব একটা চাব লগা চিনেমা হয় আমাৰ এই বন্ধু বৰ্গগিলাৰ কাৰণে মেইনলি কপকপা মানুহ চা ৰাইজ কপকপা হে কেনেকুৱা লাগিল চিনেমাখন চাই বঢ়িয়া না আঁচি ৰাখিব পাৰিছ না নাই আঁচি ৰাখিব পাৰিছ না নাই ইফালে যাব নে দে তো আমি চিনেমাখন চালোঁ খুব ভাল লাগিল চাই মানে আৰু মোৰ লগত দাদাও আছিল দাদা মানে দেখিলকে বড়ো ভাই আমাৰ তো মই আছিলোঁ কে নাম্বাৰ 16ত এই আছিল এল 16ত মানে আগাবা চাই তো চাই মানে খুব ভাল লাগিল আমাৰ বন্ধু বৰ্গৰ কাৰণে এইগো চাব লগা বস্তু আৰু যাতে বন্ধুবিলাক থাকে আৰু এনেকুৱা জোৰা লাগে আগতে আৰু দাদাক চাই কেনেকুৱা লাগিল সেই তো ভাল লাগিল মানে ফাৰ্ষ্টৰ পৰা একদম পুৰা ৰোমান্টিক আৰু বস্তু লাষ্ট ফিনিচিং এটা টাইমত মানে আকৌ ইমোচনেল টাইপত বুজিছোঁ আৰু চিনেমাখন চাই কিন্তু মানে যিখিনি চাই বুজি লওঁ থ্ৰী ইডিয়টছৰ লগত মানে 100% নিমিলে যদিও প্ৰায় মিলে আৰু কি চিনেমাৰ কি হিষ্টৰী আৰু সেইখিনিয়ে ক'ম বেছি ৰিভিউ নিদিওঁ নিজে নিজে আহি চাবি এনজয় কৰিবি ৰিভিউ এতিয়া নিজে পাই যাবি খুব ভাল লগা চিনেমা গোটেইখনে চাবৰ কাৰণে একদম মানে আহ্বান থাকিল এতিয়া ষ্টুডিঅ'ত আহি চালে হ'ল মানে এইটো হ'ল বঙাইগাঁৱৰ ইউনিভাৰ্চেল ষ্টুডিঅ' খুব ভাল লাগে সাজাইছে ভাল কৰে একদম ষ্টুডিঅ'খনত মানে চিনেমা হলখনক আৰু একদম মানে জেগা নাম গ ঠিক সেনেকা সেনা কৰে সাজাইছে তো এইখিনিকে চিনেমা গচাই পাই চৰি চিনেমাটো নাচালোঁ ব্লগ গচালোঁ তো ব্লগ গচাই কেনেকুৱা লাগে সেইখিনি কৰিবি আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবি শ্বেয়াৰ কৰিবি আৰু কিবাখিনি কৰিবি পেচাব ৰুমৰ পৰা হিচাপ কৰিছিলোঁ তো পেচাব ৰুমতে আহিয়া টাটা বাই বাই ক'লোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই এতিয়া মানে লাইটেৰ পোহৰ শান্ত সেইটো কাৰণে